আজি হৈছে লক্ষী পূজা আৰু মৰ্নিংতে উঠি এতিয়া পোৱালিবোৰ দানা পানী দিছোঁ আৰু দানা পানী দি কৰি লৈ ঘৰলৈ এতিয়া যামগৈ। গোটেইবোৰ পোৱালিবোৰ দানা পানী গোটেইখিনি দিয়া হৈছে আৰু পোৱালিবোৰ ইমান ভাল পাইছে ইফালে ফালে ঘূৰি থাকিবলৈ, দেখিছেনে? এইবোৰ পোৱালি পূৰা একেলগে থাকে। পিছত আকৌ মানে ওপৰা ওপৰিকৈ থকাৰ পিছত পোৱালি সময়তে মানে হেৰি হৈ থাকে যে গোটেই একদম মানে ওপৰা ওপৰি থকাৰ পিছতে আকৌ মৰি এজনৰ পিছত এজন উঠিলে মানে মৰি থাকেগৈ। আৰু এয়া আমাৰ ঘৰত আহিছে লক্ষী পূজাৰ দিনা গণেশ বাবা। চ' আমাৰ ঘৰত আহোঁ বুলি পেলাই কৈছিলে, চিনি পায় অৱশ্যে, সেইকাৰণে আহিছে, লৈ আনিছে আজি লক্ষী পূজাৰ দিনা। চ' মই দোকানত লগ পালোঁ, দোকানত লগ পাই খোৱালোঁ, পানী বিস্কুট কুঁহিয়াৰ এইবোৰ খোৱালোঁ। তাৰপিছত আকৌ ক'লে ঘৰলৈ এবাৰ আহোঁ বুলি, সেইকাৰণে ঘৰলৈ লৈ আনিছোঁ। আৰু ইমান যে ৰ'দ পৰিছে দেখা পাইছেনে, মানে থাকিবৰ কাৰণে অসুবিধা পাইছে চোতালত, তথাপিতো আহিছে আৰু আহি চিধাই মানে একদম গাড়ী ঘৰৰ সিফালে সোমাই যাবলৈ ওলাইছিলে, তথাপিতো আহি পেলাই চোতাল গৰখি পেলাই থৈ গৈছেহি। আৰু এতিয়া ইয়াৰ পৰা আকৌ এইফালে গাঁৱৰ ছাইডে যাব। সকলো ঘৰতে সোমোৱা নাই, খালি আমাৰ ঘৰত চিনি পাই কাৰণে লৈ আনিছে। চ' এইটো কাৰণে গৰমত থাকিব নোৱাৰাৰ কাৰণে আকৌ গুচি গৈছেগৈ, আৰু আহিছে কাৰণে আজি বহুত ভাল লাগিছে অহাৰ কাৰণে, মনটোও বহুত ভাল লাগিছে। কিন্তু গৰম হ'লেও মানে ওপৰলৈ তথাপিও উঠি আহিছে, দেখি বহুত আজি মনটো ভালো লাগিছে। আৰু ঘৰত আহি যিহেতু আহি গৈছে লক্ষী পূজাৰ দিনা গণেশ বাবা, সেইকাৰণে বহুত। আৰু এতিয়া আমাৰ ঘৰৰ পৰা ওলাইছে যাবৰ কাৰণে। আৰু এতিয়া বাকী মানুহবোৰো আহিছে, বাটত ৰৈ আছে, কাৰণ আমাৰ ঘৰত অহা বুলি পেলাই গম পাইছে, সেইটো কাৰণে বাটত ৰৈ আছে সকলোৱে। কাৰণ সকলোৱে গম পাই পেলাই আহে ওচৰলৈ এটা সেৱা ল'বলৈ। আমিও ঠিক তেনেকৈ কৰিলোঁ, কিন্তু চাউল তাউল পিছে একো নাখায়। কিন্তু ওচৰৰ বৌ দুজনী মানে খুৰী দুজনী মানে আনিছিলে চাউল, কিন্তু নাখালে। আৰু এয়া আমাৰ মীনাক্ষী প্ৰায় পিছফালৰ পৰা খেৰ কাঢ়িবলৈ ধৰিছে। আৰু এতিয়া সকলোবোৰে আহিছে চাউল লৈ পেলাই, খুৰী দুজনী আহিছে চাউল লৈ পেলাই, কিন্তু চাউল নাখায়, গৰমৰ কাৰণে একো নাখায়। কুঁহিয়াৰ চুহিয়াৰ দিলে তেনেকৈ খাই পিছে। অহাৰ কাৰণে আজি ভাল লাগিলে পূজাৰ দিনা। চ' তেতিয়াহ'লে চাই থাকিব আপোনালোকে। ব্ৰহ্মাই বোলে দেৱগণময়, নাজানো একোকে অনুসূয়া সতীয়েহে সকল, অনুসূয়া সতীয়েহে মুনি আৰু সতীৰ মাজত কিবা
ওলাই আহাতি ওলাই আহাতি বিপদে পৰিছো আমি গাঁও ভাঙি বাজি আহাতি ওলাই আহাতি ওলাই আমি পালা পরিছো আমি গাঁও ভাঙি বাতুনি অনুহুয়া ওলাইয়া গিলা গগন দেখা পাই আচৰিত হইলা মহিমা কয়া খনি ফুৰিবে লাগিলা ওলায়া ওলায়া বিপদে পৰিছো আমি এ দেৱগণে বোলে শুনা অনুসূয়া আই প্ৰতি সূৰ্য উদয় হলেই মোৰ মৰি যাব স্বামী কোৱা দেৱগণ এনে অভিশাপ বিনা দুখতে কিয় মোৰ পাতি ল'ম মই সেইকাৰণে সূৰ্য উদয় হবলৈ দিয়া নাই মই সেইকাৰণে সূৰ্য উদয় হবলৈ দিয়া নাই মই এ দেৱগণে বোলে তুমি অচিন্তা নকৰিবা হে আই অনুসূয়া সূৰ্য উদয় হলেই যদি তোমাৰ স্বামী মৰি যায় তেনেহলে স্বামীক জীয়াই দিম আমি নিশ্চয় জানিবা স্বামীক জীয়াই দিম আমি এহি বুলি দেৱগণে কহিবে লাগিলা স্বামীক জীয়াই দিম বুলি স্বামীক জীয়াই দিম বুলি তুমি বোলে সকলোৱে অবহায় হিঠা মই কিয় কৈছো জানা দেৱগণ সূৰ্য উদয় হওক বুলি সূৰ্য উদয় হওক বুলি কব কথা শুনি অনুসূয়াৰ মহা চিন্তা হইলা সূৰ্য দেৱক চাই পাছে বিপদে পৰিলো মই হে দিবাকা জগত গুহাৰ কৰা ধৰিছো চৰণলৈ
শাস্ত্র বলিয়া বর দেবগণে দিলা তোরা দিয়া দেবগণ যাব লাইলা দেবগণে মনে মনে ভাবে পতিব্রতা ভার্যার ভাবে স্বামী মুক্তি পাই কুচরিতা ভার্যা হলে আয়ু টুটি যায় মনুষ্য হই দেবগণ প্রতিজ্ঞা করায় সতীর গুণে মরা স্বামী পুনর্জীবন পায় আৰু দেৱগণে দেখিবলৈ পালে জ্ঞান পাই বিপ্ৰৱৰে ধ্যানত বহি আছে সেইকাৰণে অত্ৰিয় মুনি নাম থলে দেৱগণে সেইকাৰণে অত্ৰিয় মুনি নাম থলে দেৱগণে অ এহি